हेलो गाइस কি খবৰ আপোনালোকৰ নিশ্চয় ভালে আৰু মোৰো ভালে মই নতুন এটা ভিডিঅ'ৰ সৈতে কবিতা কিচেন এণ্ড ব্লগ ৰেডি আৰু আপোনালোকে হওক এতিয়া ভিডিঅ'টো চাবলৈ ৰেডি আজি এটা নতুন ভিডিঅ' লৈ আহিছো ভিডিঅ'টো যেন আপোনালোকে সম্পূৰ্ণকৈ চাই স্কিপ নকৰাকৈ আৰু মোৰ চেনেলত যদি কোনোবাই নতুনকৈ আহিছে চেনেলটো যেন সাবস্ক্ৰাইব কৰি দিয়ে আৰু বেল আইকনটো যেন অন কৰি দিয়ে বলক তেতিয়াহ'লে ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ আজি ভিডিঅ'টোনো কি লৈ আহিছো বলকচোন আপোনালোকক দেখাওঁ এয়া গৰুৰ গাখীৰ 3 দিনলৈকে গৰুৰ গাখীৰ যেতিয়া পোৱালি দিয়ে গটা হৈ থাকে এনেকে হালধীয়া হৈ থাকে প্ৰথম দিনা বেছি গটা হয় আজি এই গৰুৰ গাখীৰখিনি চেকি মই ফেহু বনাম কেনেকেনো ফেহু বনাও আপোনালোকক দেখাই আছো একেবাৰে সহজ গাখীৰখিনি ইমানে গটা হয় যে কেৰাহীত গৰম হ'বলৈ দিলে নিজে নিজে এনেকে মাখা নিচিনা হ'বলৈ ধৰে আৰু আজি 3 দিন কাৰণে অকমান পানীয়া হৈ আছে পনিয়া আৰু যেতিয়া বাচ্চা পোৱালি দিয়া হিদিনাখনে যদি গৰু গাখীৰ ওলাই তেতিয়া হিদিনাখন একেবাৰে দিয়াৰ লগে লগে মাখা নিচিনা হৈ যায় আৰু ইয়া মোৰ হলেই দেখিছে নহয় পানীখিনি শুকালেই প্ৰায় এয়া সক পানীখিনি কি ধুনীয়াকৈ শুকাই গৈ আছে গৰুৰ গাখীৰৰ ফেহু কোনে কোনে খাই পাইছে কমেন্ট বক্সত জনাবচোন আৰু কোনে ভাল পায় যদি খাইছে কোনে ভাল পায় মই খুবেই ভাল পাওঁ বহুত টেষ্টি হয় একেবাৰে চেনা নিচিনা ওলাই আৰু সঁচাকে খাই বহুত ভাল লাগে এয়া চাওক কি ধুনীয়াকৈ হৈছে পানীখিনি শুকাই গ'লেই একেবাৰে ধুনীয়াকৈ লাৰি থাকিলো হোৱাৰ আগে অকমান চিনি দি দিব চিনি দি আৰু অকমান লাৰি নমাই থলে হৈয়ে যাব ফেহুখিনি আৰু মোৰ ভিডিঅ'টো চাই কেনেকুৱা পালে কমেন্ট বক্সত নিশ্চয় জনাব আৰু কোনে কোনে খাইছে কমেন্ট বক্সত জনাব এতিয়ালৈ এৰিছো পুনৰ লগ পাম বাই বাই